হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আপোনালোক কেনে আছে? সকলোৱে নিশ্চয়কৈ ভালেই আছে চাগে। যিহেতু লকডাউনৰ সময় সকলোৱে ঘৰতে পৰিয়ালৰ সৈতে সুস্বাস্থ্যৱান আৰু সুৰক্ষিত হৈ আছে। আজি মই মোৰ পাকঘৰত বনাবলৈ লৈছোঁ মছলা ডোচা আৰু ডোচা মিক্সাৰ বনোৱাৰ ৰেচিপি। গতিকে ভাবিলোঁ আপোনালোকৰ লগতো এই ৰেচিপিটো মই শ্বেয়াৰ কৰোঁ। অৱশ্যে বহুতেই জানে এইটো কেনেকৈ বনায়, তথাপিতো যিসকলে নাজানে সেইসকলে এই ভিডিঅ'টো চাই উপকৃত হ'ব বুলি মই ভাবিছোঁ। গতিকে আহক আমি বনোৱা ষ্টাৰ্ট কৰোঁ। ডোচা মিক্সাৰ বনাবৰ কাৰণে আমাক লাগিব প্ৰথমতে চাউল। এয়া মই মাছুৰি চাউল লৈছোঁ। এই মাছুৰি চাউল মই 2 কাপ ল'ম। চাহ খোৱা কাপেৰে মই 2 কাপ লৈছোঁ। আৰু আমাক লাগিব মাটি দাইল, ধোৱা মাটি দাইল। যিহেতু আমি চাউল 2 কাপ লৈছোঁ, গতিকে আমি মাটি দাইল ল'ব লাগিব 1 কাপ, চাউলখিনিৰ আধা। এয়া আমি চাউলখিনিৰ লগতে একেলগে এইখিনি আমি ভালদৰে ধুই ল'ম। আপোনালোকে এইখিনি বেলেগ বেলেগকৈও তিয়াব পাৰে, মই একেলগে তিয়াইছোঁ। এইখিনি এতিয়া ভালদৰে ধুই আমি পানীত তিয়াই থ'ম 6 ঘণ্টা বা 7 ঘণ্টাৰ কাৰণে, ভালদৰে যাতে চাউলখিনি কোমল হয়। আৰু আমাক লাগিব মেথি গুটি। এয়া মেথি গুটি মই সৰু চামুচেৰে এচামুচ লৈছোঁ। এইখিনিও আমি চাউলখিনি যিমান সময়ত তিয়াওঁ এইখিনিও সিমান সময় আমি তিয়াই থ'ম, যাতে চাউলৰ লগত ভালদৰে আমি খুন্দিব পাৰোঁ একেলগে। এতিয়া এইখিনি আমি গোটেই দিনটো তিয়াই থ'ম। এয়া 6 ঘণ্টা তিয়াই থোৱাৰ পাছত আমাৰ চাউলখিনি, এতিয়া এইখিনি আমি ভালদৰে ধুই পানীৰ পৰা টুকি ল'ম। চাউল আৰু দাইলখিনিৰ লগতে আমি তিয়াই থোৱা মেথি গুটিখিনিও ভালদৰে মিক্স কৰি লৈছোঁ। এতিয়া আমি এই চাউলখিনি অলপ অলপ কৰি মিক্সি জাৰত দি খুন্দি ল'ম। এইখিনি দিওঁতে এটা কথা মন কৰিব যে গোটেইখিনি একেলগে নিদিব। একেলগে দিলে কি হয়, ভালদৰে আমাৰ এইখিনি গুড়া নহ'ব। এতিয়া ইয়াত আমি অলপ পানী দি লৈছোঁ, আৰু পানী দি আমি এইখিনি এতিয়া ভালদৰে খুন্দি ল'ম। এই মিশ্ৰণখিনি ভালদৰে খুন্দ গৈছেনে চাবলৈ আমি এনেদৰে টেষ্ট কৰিব পাৰোঁ। যদি এনেকৈ চুই চাওঁতে আমি খহটা পাওঁ, তেনেহ'লে গম পাম যে আৰু অলপ সময় ইয়াত পিচিব লাগিব। এইখিনি ইতিমধ্যে আমাৰ খুন্দা হৈ গৈছে। এতিয়া আমি ইয়াত বাতিত এটা বাকি থ'ম। আৰু এই বাকি থকা চাউলখিনি আমি এতিয়া ভালদৰে আকৌ খুন্দি ল'ম। এইখিনি ইতিমধ্যে আমাৰ খুন্দা হৈ গৈছে। এতিয়া এইখিনি আমি এটা ৰাতি ফাৰ্মেণ্টেশ্যনৰ কাৰণে এনেদৰে ৰুম টেম্পাৰেচাৰত থৈ দিম। তাৰপিছতহে আমি এইখিনি ব্যৱহাৰ কৰিব পাৰিম। এইখিনি আমি এসপ্তাহৰ কাৰণে পিছত ফ্ৰিজত থৈ ব্যৱহাৰ কৰিব পাৰিম। এয়া পিছদিনা ৰাতিপুৱা মই মছলা ডোচা বনাবলৈ লৈছোঁ। মছলা ডোচাৰ কাৰণে আমাক লাগিব 2টা বইল কৰা আলু, অলপমান কাটি থোৱা জলকীয়া, নিমখ, সৰিয়হ গুটি আৰু অলপমান হালধি, আৰু এয়া নৰসিংহ পাত আৰু এটা কাটি লোৱা পিঁয়াজ। এইখিনি হৈছে ডোচা বাটাৰ। এতিয়া আমি বনাম। এতিয়া আমি কেৰাহীটো গেছত পাতি লৈছোঁ আৰু এই বইল আলুকেইটা পিটিকি ল'ম। এতিয়া ইয়াত আমি অলপ তেল দিম। এতিয়া ইয়াত আমি এয়া সৰিয়হ গুটিখিনি, নৰসিংহ পাত আৰু পিঁয়াজ এতিয়া ইয়াত আমি নিমখ, হালধি আৰু এই কাটি লোৱা জলকীয়াখিনি দিম। এয়া পিঁয়াজখিনি অকণমান সিজিছে।
এটা কথা মন কৰিব যে পিঁয়াজখিনি পূৰা সিজিব নিদিব। এতিয়া ইয়াত আমি বইল আলুখিনি দি দিম। আৰু এইখিনি পিঁয়াজখিনিৰ লগত 4 মিনিটমান সময় আমি সিজাম। তাৰপিছত কেৰাহীৰ পৰা কাঢ়ি থ'ম। এতিয়া ইতিমধ্যে আমাৰ আলুখিনি ভাজি হৈ গৈছে। এতিয়া এইখিনি আমি কাঢ়ি ল'ম। ডোচা বনাবৰ কাৰণে আমি এখন টাৱাখন পাতি লৈছোঁ আৰু এই ডোচা মিক্সাৰখিনি অলপমান নিমখ দি ল'ম। ডোচা বনাওঁতে এটা কথা মন কৰিব যে টাৱাখনত তেল লাগি থাকিব নিদিব, নহ'লে ডোচাটো ভালকৈ নুঠিব। মই ইয়াত অলপ পানী দি লৈছোঁ যাতে ইয়াত থকা তেলখিনি অবজাৰ্ভ কৰি লয় পানীখিনিয়ে। এতিয়া আমি এইখিনি মুচি দিম। এতিয়া ডোচা বাটাৰখিনি লৈ এনেকৈ মেলি দিব ভালকৈ। ডোচা বনাওঁতে মাজত যদি এনেকৈ ৰৈ যায় তেতিয়াহ'লে আপোনালোকে চামুচ এখনে লাহে লাহে ডাঠ হৈ থকাখিনি এনেকৈ উঠাই দিব পাৰিব। এতিয়া ইতিমধ্যে ডোচাটো আমাৰ অলপ সিজিছে। এতিয়া আমি ইয়াত এই মছলা আলুখিনি দি দিম অলপ। আৰু এইদৰে দুইটা চাইডৰ পৰা লুটিয়াই এয়া আমি 2 ছেকেণ্ডমানৰ কাৰণে এনেকৈ গৰম হ'বলৈ দিম। তাৰ পৰা এইটো আমি কেৰাহীৰ পৰা নমাই দিম। এয়া ইতিমধ্যে আমাৰ ডোচাটো হৈ গৈছে। এতিয়া আমি বাকী থকা বাটাৰখিনিও এনেদৰে ডোচা বনাম। আমি নেক্সট ডোচাটো বনাবৰ কাৰণে টাৱাখন আকৌ এইদৰে পানী মাৰি চাফা কৰি ল'ব লাগিব, নহ'লে ইটো ভালদৰে ডোচাটো ভাল নহ'ব। এতিয়া এনেকৈ আকৌ দৰে মোহাৰি দিম। এতিয়া আমি ডোচাৰ লগত খাবলৈ চাটনি বনাবৰ কাৰণে এয়া নাৰিকল এফাল চুচি লৈছোঁ আৰু 3টা কেঁচা জলকীয়া লৈছোঁ। এইখিনি আমি মিক্সিত দি গুড়ি কৰি ল'ম। আৰু ইয়াৰ লগত আমি দিম এয়া বুট দাইল ভাজি লৈছোঁ অকণমান শুকানকৈ। ইয়াত অলপ পানী দিছোঁ মানে আৰু অলপ নিমখ। এয়া নাৰিকলখিনি আমি মিক্সিত খুন্দি ল'লোঁ। এতিয়া এইখিনি আমি তেল মাৰিম। এয়া তেল মাৰিবৰ কাৰণে মই সৰু পেনখন গৰম কৰি লৈছোঁ। তেল মাৰিবৰ কাৰণে আমাক লাগিব সৰিয়হ কুটি আৰু এটা শুকান জলকীয়া আৰু কেইখিলামান নৰসিংহ পাত। ইয়াত আমি অকণমান তেল দিম। তেলখিনি ইতিমধ্যে গৰম হ'ল। ইয়াত আমি জলকীয়াকেইটা সৰিয়হ কুটি
এয়া আমাৰ খাবৰ কাৰণে মছলা ডোছা আৰু নাৰিকলৰ চাটনি ৰেডি হৈ গ'ল। আপোনালোকে আজিৰ মোৰ এই ভিডিঅ'টি চাই কেনে পালে কমেণ্টৰ জৰিয়তে নিশ্চয় জনাব আৰু এবাৰ আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব আৰু প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ওচৰতে থকা বেল আইকনটো এবাৰ দবাই দিব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। গতিকে আজিলৈ আহোঁ, নমস্কাৰ।